হাই ফ্ৰেণ্ডছ, আপোনালোক আটাইকে ডিফেন্স নিউজ ইন আছামিছলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এইটো টপিকছৰ ওপৰত যে যদি কেতিয়াবা ভাৰত আৰু চীনৰ মাজত তয়ময় যুদ্ধ হয় তেতিয়াহ'লে আমি নৰ্থ ইষ্ট নাইবা অসম কেনেকৈ চীনৰ পৰা ৰক্ষা কৰিম, নাইবা আমাৰ ৰাফেলে কেনেকৈ নৰ্থ ইষ্টক চীনৰ ফালৰ পৰা ৰক্ষা কৰিব, নাইবা আমাৰ ৰাফেলে কেনেকৈ চীনক আক্ৰমণ কৰিব। আজি এইটো টপিকছৰ ওপৰত আলোচনা কৰিম যে যদি যুদ্ধত S-400 আৰু ইণ্ডিয়াৰ ৰাফেলৰ লগত মুখামুখি হয় তেনেহ'লে কোন কাৰ ওপৰত ভাৰী পৰিব। চাওক, চীনে ৰুছৰ লগত S-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ চুক্তি কৰিছিল আৰু 2018ৰ পৰা চীনে S-400 লাভ কৰিছিল। এটা কথা এইটো হ'ল যে ভাৰতৰ ৰাফেলে S-400ৰ পৰা হাত সাৰি চাইনাত এটাক কৰিব পাৰিবনে, নে S-400ৰ ৰাডাৰে ডিটেক্ট কৰি ৰাফেলক মাৰি পেলাব। তাৰ আগতে আমি জানি ল'ব লাগিব ৰাফেল আৰু S-400ৰ শক্তিৰ বিষয়ে। আমি প্ৰথমতে জানি ল'ম আমাৰ ভাৰতৰ ফাইটাৰ এয়াৰক্ৰাফ্ট ৰাফেলৰ বিষয়ে। ৰাফেল আছে দুটা ইঞ্জিন বিশিষ্ট মাল্টি ৰোল ফাইটাৰ জেট, আৰু ৰাফেল প্ৰত্যেকটা মিছনৰ কাৰণে কমফৰ্ট হয়। ৰাফেলে উচ্চতাত যুদ্ধ কৰাত পাকৈত, আৰু ৰাফেলে 1 মিনিটত প্ৰায় 50,000 ফুট উচ্চতালৈ উৰিব পাৰে, আৰু ৰাফেলৰ স্পীড হৈছে 2200 কিলোমিটাৰৰ পৰা 2500 কিলোমিটাৰ পাৰ হৰ্ছৰ ভিতৰত। ৰাফেলে প্ৰায় 4600 কেজি ইন্ধন ভৰাব পাৰে একবাৰত, আৰু ৰাফেলে প্ৰায় 55,000 ফুট উচ্চতালৈকে উৰিব পাৰে। ৰাফেলৰ এইটো বিশেষত্ব যে ৰাফেলে শত্ৰুপক্ষৰ ৰাডাৰৰ পৰা হাত সাৰি থাকিব পাৰে। এতিয়া আমি জানি ল'ম S-400 এয়াৰ ডিফেন্স মিছাইল ছিষ্টেমৰ বিষয়ে। S-400ত 4টা ধৰণৰ মিছাইল থাকে। 1 নম্বৰটো হৈছে SR-9M96E, ইয়াৰ ৰেঞ্জ হৈছে 40 কিলোমিটাৰ। 2 নম্বৰটো হৈছে MR-9M96E2, যাৰ ৰেঞ্জ হৈছে 120 কিলোমিটাৰ। 3 নম্বৰটো হৈছে LR-48N6, ইয়াৰ ৰেঞ্জ হৈছে 250 কিলোমিটাৰ। আৰু 4 নম্বৰটো হৈছে VLR-4N6, ইয়াৰ ৰেঞ্জ হৈছে 400 কিলোমিটাৰ। চীনৰ হাতত এতিয়া 48N6 মিছাইল নাই, কিয়নো চীন এনটিএছৰ মেম্বাৰ নহয়। S-400-এ ফাইটাৰ এয়াৰক্ৰাফ্ট F-16, F-22, F-35 আদি 5th জেনেৰেশ্যন এয়াৰক্ৰাফ্টক ধ্বংস কৰিব পাৰে, আৰু এইবোৰক 600 কিলোমিটাৰৰ ভিতৰত ডিটেক্ট কৰি 400 কিলোমিটাৰ ৰেঞ্জৰ ভিতৰত ধ্বংস কৰিব পাৰে। S-400-এ একবাৰত 70টা মিছাইল ফায়াৰ কৰি 36টা টাৰ্গেট ডিটেক্ট কৰি মাৰি পেলাব পাৰে। হাই ফ্ৰেণ্ডছ, এতিয়া আপোনালোকে গম পালে যে দুয়োটাৰে শক্তি কিমান। যদি যুদ্ধত S-400 আৰু ৰাফেলৰ মুখামুখি হয়, আৰু আমাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ড যেনেকৈ আছাম, অৰুণাচল, ত্ৰিপুৰা এইবিলাকৰ পৰা যদি ৰাফেলে আক্ৰমণৰ সূত্ৰে উৰা মাৰে, তেন্তে ৰাফেলৰ মুখামুখি S-400ৰ লগত হ'ব। ইয়াত হয়তো S-400 ৰাফেলক মাৰি পেলাব, নাইবা ৰাফেলে চীনৰ ভিতৰত সোমাই তয়মে লগাব। চাওক, ৰাডাৰ ছিষ্টেমে কেনেকৈ কাম কৰে। ৰাডাৰ ছিষ্টেমে প্ৰথমতে এয়াৰক্ৰাফ্টলৈ ছিগনেল পঠিয়াব। তাৰপিছত এয়াৰক্ৰাফ্টৰ বডিত খুন্দা খাই ৰিটাৰ্ণ আহে ৰাডাৰৰ ছিগনেল, আৰু ৰাডাৰে তাক ৰিচিভ কৰি কম্পিউটাৰ স্ক্ৰীণত দেখুৱায়, আৰু তাৰপিছত এয়াৰ ডিফেন্স ছিষ্টেমে এয়াৰক্ৰাফ্টখনৰ পজিশ্যন ডিটেক্ট কৰি মিছাইল ফায়াৰ কৰে। কিন্তু ৰাফেলৰ ক্ষেত্ৰত এইটো বহুতেই পৃথক। S-400-এ ৰাফেলক ডিটেক্ট কৰি ল'ব, কিন্তু ৰাফেলক ধ্বংস কৰাটো F-16-এ সহজে নোৱাৰিব, যিহেতু ৰাফেলে ফল্ছ ছিগনেলেৰে ইয়াৰ দ্বাৰা শত্ৰুপক্ষ ৰাডাৰ কনফিউজ হয়, আৰু ইয়াৰ দ্বাৰা ৰাফেলৰ পাৰফেক্ট পজিশ্যন চিহ্নিত কৰিব নোৱাৰে। আমি এটা এক্সাম্পলৰ সহায়তে ভালকৈ বুজি ল'ম। ধৰা হ'ল S-400-এ ছিগনেল এৰি ৰাফেলৰ পজিশ্যন ডিটেক্ট কৰিলে, কিন্তু ইয়াৰ পিছতে ৰাফেলে ফল্ছ ৰাডাৰ ছিগনেল এৰিব। ইয়াৰ ডিফেন্স ছিষ্টেমে এনেকুৱা লাগিব যে S-400-এ ৰাফেলৰ পজিশ্যন ডিটেক্ট কৰি ফায়াৰ কৰিলে, কিন্তু সেই সময়ত ৰাফেলে সেইটো পজিশ্যনৰ পৰা বহুত দূৰত থাকিব। ৰাফেলৰ আৰু এটা বৈশিষ্ট্য যে ই মাটিৰ পৰা বহুত কম উচ্চতাত উৰি এয়াৰ টু গ্ৰাউণ্ড ক্ৰুজ মিছাইল ফায়াৰ কৰিব পাৰে, যাৰ ফলত S-400-ৰ কাৰণে ৰাফেলক ধ্বংস কৰাটো অতিশয় কঠিন হৈ পৰিব। এতিয়া
এইটো চাওক যে আমাৰ ইণ্ডিয়াৰ সুখয়টো বহুত উন্নত এয়াৰক্ৰাফ্ট, কিন্তু সুখতকৈও ৰাফেল বেছি উন্নত। যিহেতুকে সুখত যদি ব্ৰহ্মছ ক্ৰুজ মিছাইল ফিট কৰিব পাৰে, তেনেহ'লে ৰাফেলক অলপমান মডিফাই কৰি পেলাই ক্ৰুজ মিছাইল কিয় ফিট কৰিব নোৱাৰিব। কিন্তু এতিয়ালৈকে ৰাফেলত ক্ৰুজ মিছাইল নাইবা ব্ৰহ্মছ মিছাইল ফিট কৰাৰ কোনো অফিচিয়েল নিউজ পোৱা নাই, নাইবা দিয়াও নাই। কিন্তু এইটো হয়তো ইণ্ডিয়ান মিলিটাৰীয়ে জানি বুজি চুপাইছে। এতিয়া চাওক, চীনৰ S-400 ৰাডাৰে 600 কিলোমিটাৰৰ পৰা ট্ৰেক কৰি 400 কিলোমিটাৰৰ ভিতৰত এয়াৰক্ৰাফ্ট বা মিছাইলেৰে ধ্বংস কৰিব পাৰে। এতিয়া কথাটো হ'ল যে 600 কিলোমিটাৰৰ ভিতৰত S-400-এ ৰাইফেলক ডিটেক্টও কৰিব পাৰিব, কিন্তু 250 কিলোমিটাৰ দূৰত্ব নোপোৱালৈকে ৰাইফেলক ফায়াৰ কৰিব নোৱাৰিব। কিন্তু ৰাছিয়াই চীনক এইটো মিছাইল দিয়া নাই, যিহেতুকে চীন NDCৰ মেম্বাৰ নহয়। আৰু ৰাফেলক যদি মডিফাই কৰি পেলাই ৰাফেলৰ লগত ব্ৰহ্মছ ক্ৰুজ মিছাইল চামিল কৰা যায়, তেতিয়াহ'লে চীনৰ চিন্তা আৰু বাঢ়িব, কিয়নো আমাৰ ৰাফেলে S-400-ৰ বেছি ওচৰত নগৈয়ে এটাক কৰিব পাৰিব, যিহেতুকে ব্ৰহ্মছৰ ৰেঞ্জ হৈছে 290 কিলোমিটাৰ। আৰু এতিয়া ব্ৰহ্মছটোৰ ওপৰত কাম চলি আছে, ইয়াৰ ৰেঞ্জ হ'ব 400 কিলোমিটাৰ। আৰু যদি কেতিয়াবা যদি চীন আৰু ভাৰতৰ লগত পাৰমাণৱিক যুদ্ধও হয়, তেতিয়াহ'লে ৰাফেলে পাৰমাণৱিক বোমা কঢ়িয়াই নিও চীনক সময় লগাব পাৰিব। যিহেতুকে ব্ৰহ্মছৰ এনচাৰ আমেৰিকান নেভিৰ হাততো নাই, নাইবা আমেৰিকাৰ হাততো নাই। যদি ব্ৰহ্মছে যদি একবাৰ টাৰ্গেটটো হিট কৰিম বুলি কৈছে, তেতিয়াহ'লে ব্ৰহ্মছক ৰাখিব পৰা কোনো ক্ষমতা নাই। সি টাৰ্গেটটো খেদি খেদি হ'লেও মাৰিব। আৰু যদি ৰাফেলৰ লগত ব্ৰহ্মছ মিছাইল ফিট কৰা যায়, তেতিয়াহ'লে চীনৰ অৱস্থা কি হ'ব আপোনালোকে নিজেই গম পাইছে। আৰু ৰাফেলৰ লগত S-400-এ একো পাত্তাই নাপায়, যিটো ভিডিঅ'ৰ পৰা ইনফৰ্মেশ্যন আপোনালোকে পালে। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, লগতে আপোনাৰ বন্ধুবৰ্গৰ হাতত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব।